বন্ধুসকল আপোনালোকৰ প্ৰায় ভাগৰে পোহনীয়া কুকুৰ আছে কিন্তু আজি আমি যি কুকুৰ দেখাব গৈ আছো ইয়াক কেতিয়াও পোহাৰ কথা ভাবিবই নোৱাৰে ই ইমান খঙল আৰু শক্তিশালী হয় যে মানুহৰ মৃত্যু ল'ব পাৰে এই কাৰণে ইয়াক বহুত দেশত বন্ধ ঘোষণা কৰিছে নাম্বাৰ 1 ফিলা ব্ৰাজিলিয়াৰিও ইয়াক ব্ৰাজিলিয়ান মাষ্টিফ বুলিও কোৱা হয় ইয়াৰ উচ্চতা 65 পৰা 75 সেন্টিমিটাৰৰ মাজত হয় আৰু ওজন 41 পৰা 50 কিলোগ্ৰামৰ মাজত থাকে ফিলা ব্ৰাজিলিয়া কুকুৰক বাঘৰ নিচিনা ভয়ানক জন্তুক শিকাৰৰ কাৰণে বনোৱা হৈছে এই কুকুৰে অচিনাকি মানুহক পছন্দ নকৰে আৰু ইয়াক কোনোবাই ডিস্টাৰ্ব কৰে বা কাৰোবাৰ ওপৰত খং উঠিলে ই তাক সহজে এৰি নিদিয়ে এই প্ৰজাতিৰ কুকুৰে আক্ৰমণ কৰাত বেছি নজৰ ৰাখে এই কাৰণে এই প্ৰজাতিৰ কুকুৰক ইউকে ইজৰাইল ডেনমাৰ্ক আৰু নৰৱেত বন্ধ ঘোষণা কৰিছে নাম্বাৰ 2 জেক ৰাছেল টেৰিয়াৰ এই প্ৰজাতিৰ কুকুৰক লগৰিয়ৰ শিকাৰ কৰাৰ কাৰণে 200 বছৰ আগতে ইংলেণ্ডত বনোৱা হৈছিল ই দেখাত সৰু কিন্তু বহুত খঙাল হয় ইয়াৰ উচ্চতা 25 পৰা 38 সেন্টিমিটাৰ হয় এই প্ৰজাতিৰ কুকুৰ বহুত আনন্দদায়ক আৰু চতুৰ হয় আপুনি জানি আচৰিত হ'ব যে এই সৰু প্ৰজাতিৰ কুকুৰটোৱে মানুহ আক্ৰমণ কৰাৰ টপ লিষ্টত আছে নাম্বাৰ 3 কাংগাল এই শক্তিশালী প্ৰজাতিৰ কুকুৰ তুৰ্কীৰ এখন গাঁও কংগালৰ হয় ইয়াৰ উচ্চতা প্ৰায় 70 পৰা 80 সেন্টিমিটাৰ হয় আৰু ইয়াৰ ওজন প্ৰায় 50 কিলোগ্ৰাম এই কুকুৰে কামোৰা শক্তি সকলতকৈ বেছি আপুনি গমেই পাইছে এই কুকুৰে শিকাৰ কৰিলে কি হ'ব কিন্তু এই কুকুৰক সহজতে পালন কৰা হয় কিয়নো যেতিয়া খং নুঠে ই বহুত বন্ধুত্বভাৱে থাকে ইয়াৰ খঙৰ কাৰণে ইউক্ৰেইন আৰু বেলাৰুছৰ চৰকাৰে ইয়াক বন্ধ ঘোষণা কৰিছে নাম্বাৰ 4 গ্ৰেট ডেন বন্ধুসকল গ্ৰেট ডেন পৃথিৱীৰ সকলোতকৈ দীঘল প্ৰজাতিৰ কুকুৰ হয় ইয়াৰ উচ্চতা প্ৰায় 86 সেন্টিমিটাৰ হয় আৰু ইয়াৰ ওজন প্ৰায় 82 কিলোগ্ৰাম হয় যদি এই কুকুৰক কম বয়সতে ভালদৰে ট্ৰেইনিং নিদিয়ে তেতিয়া ডাঙৰ হ'লে ইয়াৰ উচ্চতাৰ কাৰণে আৰু ভয়ানক হয় আৰু কাৰোবাক সহজতে মৃত্যু ল'ব পাৰে এই কাৰণে ইয়াৰ অন্য এটা নাম কিলিং মেচিন হয় পৃথিৱীত এই কুকুৰৰ দ্বাৰা মানুহক আক্ৰমণ কৰা বহুত ঘটনা হৈছে ই ইমানে ডাঙৰ হয় যে গিনিছ ৰেকৰ্ডত নিজৰ নাম লিখিছে নাম্বাৰ 5 টিবেটান মেষ্টিফ আপোনালোকে নাম শুনিয়ে গম পাইছে চাগে এই কুকুৰ তিব্বতৰ হয় বন্ধুসকল তিব্বতৰ লোকসকলে ভেড়া ছাগলীৰ পৰা ৰক্ষা পাবলৈ এই কুকুৰক পালন কৰে ইয়াৰ উচ্চতা প্ৰায় 66 সেন্টিমিটাৰ হয় আৰু ওজন 54 কিলোগ্ৰাম হয় টিবেটিয়ান মেষ্টিফে নিজৰ দীঘল চুলিৰ বাবে সিংহৰ দৰে দেখি ইয়াক দৌৰা দেখিলে ভয়তে কঁপিব ধৰিব ইয়াক কণ্ট্ৰোল কৰাৰ কাৰণে মালিক শক্তিশালী হোৱা বহুত জৰুৰী চাইনাৰ এজন মানুহে এই প্ৰজাতিৰ এটা কুকুৰক 3.5 বিলিয়ন ডলাৰেৰে কিনিছে এই কাৰণে এই প্ৰজাতিৰ কুকুৰ চাইনাত বহুত মূল্যৱান হয় বন্ধুসকল আজিৰ কাৰণে এইখিনি আছিল আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ইন্টাৰেষ্টিং ভিডিও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়া হ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই